হেৰি নহয় কি ক'ম কথা এটা শুনচোন তই মোৰ ইমান মৰম লগাই কৈছ যে কি কথা শুনিব লাগে আগতে কৈ লচোন তাৰপাছত নুশুনিনো নাই শুনা নুশুনা কথা নাই শুনিবই লাগিব নুশুনিলে নহ'ব নহয় তোক ভাল কাম এটা দিম এতিয়া মই কি কাম দিবি নো তই মই জানো নহয় কি কাম দিবি গৰুৱে হাগিলে গোহালি তেতিয়া গোবৰখিনি পেলোৱা কথাই কবি হয় নাই আৰুনো কি কাম দিবি গোবৰ পেলোৱা নহয় তোক বেলেগ কাম এটা দিব মন গৈছে আজি মানে ক'বলৈ লাজে লাগে পাই কিবা এটা হ'লেও তই কৰিবি নাই আগতে কচোন যি হ'লো আইও এডাল যে মোলেনো কি লাজ লাগিবলগীয়া কথা আহিলে আৰু এতিয়ানো ক'বলৈ আছে চিধা চিধি ক এখন একা বেকাকে কথা কৈ থাকিলে মই ভাল নাপাওঁ দেই কোৱা কথা নহয় কাণখন ওচৰলৈ আনচোন আইও কি কথা ক'বলগীয়া আছে কাণৰ ওচৰত নহয় মোৰ কাণৰ ওচৰত কথা ক'লে মোক কুলকুলিয়াই দি বাল মই বেয়া পাওঁ আনচোন তই ওচৰলৈ অকণমানহে আনিব কৈছোন ক ক'বলৈ আছে দূৰৰ পৰাই কচোন কিবা শুনি নাপাম নেকি লাহেকে কচোন কি হ'ব লাহেকে ক'লেচোন শুনি পাম ইমান ওচৰলৈ আহি কথা ক'লে কোৱা নেকি সেইটো কথা ন লাজ কৰিবলগীয়া কথা নেকি তাৰ পৰা কোৱা হ'লে হৈছে ইমান কাণৰ ওচৰত আহি কথা ক'লে কোৱা নেকি ঠিক মই খালি বৰ টান পাওঁ তেনেকুৱা কামত যাবলৈ টানকে কথা নকবিচোন লাহে লাহে ক লাহে লাহে মানুহে শুনিলে কি বুলি ভাবিব তই আন দে না মাইকী মানুহখনে বিকি থাকে মোৰ বৰ লাজ লাগে যা তই আন দে না আজি সহায় কৰি দে না যেনে তেনে কৰি হ'ব দে হ'ব যাম লৈ আনি দিম বাৰু কিন্তু এটা কথা নহয় মোক জেলেপি খাবলৈ কিন্তু পইচা 20 টকা এক্সট্ৰাকে লাগিব আকৌ দিবি নাই সেইটো কৈ ল আগতে দিম ৱা 20 টকানো কি 30 টকা লৈ ল'বিচোন তই মোক খালি যেনে তেনে কৰি তই আনি দে সিমানে কথা তই 30 টকা লৈ ল'বি মই হাউকে গৈ লৈ আহিছোঁ দে পইচা দে পইচা চোলাটো জেপতে থৈ আহিলোঁ নহয় তই একেবাৰে লৈ যাহি নহ'লে আৰু বাহিৰে বাহিৰে তই গৈ আহ 30 टका पाए गलूं मैं घर बैठे बैठे पैसा इनकम ऐसे ही करता है मालूम है तेरे को ৰচোন ৰবা কি হ'ল আকৌ সোনকালে গৈ আহোঁ বুলি ভাবিছোঁ আকৌ ৰখাই দিলি যে ঐ পিতাই টেঙীয়া বুলি কবি দেই নহ'লে সৰু দি পঠাই দিব যে 32 নম্বৰ বুলি কবি কেই নম্বৰ লাগে বুলি ক'লে দেই সেইকাৰণে ৰখালোঁ যা গৈ এতিয়া সোনকালে এইটো বস্তু নাথাকিলে মোৰ কিবা উকা উকা লাগে জানো সেইকাৰণে যেনে তেনে কৰি আনিব পঠিয়াবই লাগিব মই নিপিন্ধিলে নোৱাৰোৱে থাকিবলৈ বুজিছা আজিকালি প্ৰভু যেনে তেনে কৰি পাই আহিলে হয় আৰু লা 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 হু 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 লা 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 কি লাগে কোৱা তোমাক কি লাগিছিলে নো কি নিবলৈ আহিছা তুমি বাইদেউ মই জাঙিয়া এটা নিবলৈ আহিছিলোঁ মানে একো নালাগে বা মোক জাঙিয়া এটাহে লাগিছিলে হয় নেকি ইয়াত সকলো ধৰণৰ জাঙিয়া পাবা সকলো ধৰণৰ চোলা পাবা সকলো ধৰণৰ গেঞ্জি পাবা সকলো পাবাই তোমাক কি নাম লাগে কোৱাচোন আৰু কেই নম্বৰ লাগে 32 নম্বৰ পিতাই জাঙিয়া লাগিছিলে 32 নম্বৰ পিতাই জাঙিয়া সেইটো কেতিয়া আকৌ লঞ্চ হ'ল আমাৰ ইয়াত দেখোন তেনেকুৱা নামৰ নাই হে তেনেকুৱা নামৰ আৰু তেনেকুৱা নম্বৰৰ জাঙিয়া নাই মোকতো দেউতাই সেনেকুৱা কৈছিলে তেনেকুৱা নাই যদি মোক দেউতাই আকৌ নিলে গালি পাৰিব নেকি মই বেলেগ নিনিও তেতিয়াহ'লে মই ঘৰলৈ যাওঁগে মই বুজি পাই গলো ৰবাচোন ৰবা কি গম পোৱা কথা ক'লা মই বেলেগ জাতি কিন্তু নিনিও নহ'লে দেউতাই মোক গালি পাৰিব যে কৰাটো কথা সেইটো দেউতাই তেনেকে কোৱা নাছিলে দেউতাই কৈছিলে পিতাই জাঙিয়া মানে তাৰ কাৰণে আৰু 32 নম্বৰ নিব কৈছে আকৌ হয় নেকি ঠিক তেৰি মইহে বুজি পোৱা নাছিলো দিয়ক তেতিয়াহ'লে ৰবা তোমাৰ দেউতাই যিটো জাঙিয়া তোমাক নিব কৈছে নহয় মই সেইটোৱে তোমাক দিম বাৰু বেলেগ জাতি হ'লে যে মই নিনো দেই নহ'লে দেউতাই মোক ঠিকছে গালি পাৰিব এইটো লোৱা তোমাৰ দেউতাই পিন্ধি বহুত ভাল পাব আৰু এইটো কাপোৰটো বহুত কোমল আছে হয় নেকি কিন্তু ইয়াৰ দামটো বা কিমান প্ৰথমে ধৰি লোৱাচোন কিনো বেছি দাম নহয় নহয় ইয়াৰ মাত্ৰ 30 টকা ভয় নাখাবা বেছি দাম কম বুলি এইটো লোৱা এতিয়া গৈ থাকো যোৱা যোৱা খালি কেতিয়াবা আকৌ যদি বস্তু প্ৰয়োজন হয় নহয় তোমালোকৰ আমাৰ দোকানলৈ আহিবা দেই হ'ব বাৰু আহিম